নমস্কাৰ, কুসুম কিটচেনৰ আন এটি ৰেচিপিলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি ফ্ৰাই নকৰাকৈ অতি সহজতে কম তেলতে বনাব পৰা এটা মাছৰ ৰেচিপি আপোনালোকৰ আগত দেখাম। বহুতে খাবলৈ ভাল হয় আৰু তেলো বহুত কমতি লাগে। মই এনেদৰে মাছখিনি ভালদৰে বাছি এতিয়া কচি লৈছোঁ মাছখিনি। মাছখিনি ভালকৈ কচি লৈ তাত হালধি আৰু নিমখ আৰু অলপ জলকীয়া গুড়ি দিছোঁ। তেতিয়া মছলা কচি লোৱা মাছখিনিত মছলাখিনি ভালদৰে সোমাই যায়, হালধি নিমখখিনি খাবলৈও ভাল হয়। এয়া মই নৰসিংহ পাত লৈছোঁ আৰু পিঁয়াজ 3টা লৈছোঁ, বিলাহী এটা লৈছোঁ, নহৰু এচামুচ জোখৰ পিচিলে হোৱাকৈ লৈছোঁ আৰু আদা 1 ইঞ্চি লৈছোঁ, জলকীয়া লৈছোঁ এয়া 5-6টা আৰু এয়া নিমখ এচামুচ, জিৰা এচামুচ, জলকীয়া পাউডাৰ এচামুচ আৰু হালধি এচামুচ। মই সৰুকৈ কাটি মিক্সিত দি দিছোঁ এতিয়া। আৰু জলকীয়াকেইটা দি দিছোঁ, নহৰু গুটিটা দি দিছোঁ আৰু আদা এনেকৈ কাটি দিছোঁ। এতিয়া মই এইখিনি পিচি ল'ম আৰু পাতখিনি মই এনেদৰে এৰুৱাই দিছোঁ। এয়া মই পিচি ল'লোঁ মিহিকৈ মিক্সিত ধুনীয়াকৈ। এতিয়া মই তেল দিছোঁ। ইমান পৰিমাণৰ তেল দিলে হ'ব। মই এয়া শুকান জলকীয়া এটা দিছোঁ। জোখৰ জিৰা গুটি দিছোঁ, এইকেইটা বেছি দিয়া নাই। দিছোঁ তেজপাত এতিয়া মই পিচি লোৱা এইখিনি দি দিছোঁ। এতিয়া মই পিচি লোৱা মছলাখিনি দি দিলোঁ। এতিয়া মছলাটো অলপ এনেদৰে ভাজি লোৱাৰ পাছত মই জলকীয়া গুড়ি দিছোঁ প্ৰথমতে, তাৰপাছত দিছোঁ জিৰা, হালধি দিছোঁ, নিমখো দি দিছোঁ। এতিয়া মই অকণমান গৰম পানী অকণমান দি দিছোঁ মছলাখিনি অলপ ভালদৰে সিজিবৰ কাৰণে। এতিয়া মছলাখিনি এনেদৰে সিজিবলৈ দিয়াৰ পাছত এতিয়া মই মাছখিনি ঢালি দিম। যি মেৰিনেট কৰি ৰাখিছিলোঁ মই এনেকৈ দি দিছোঁ। মছলাখিনি ভালদৰে হেন খাবৰ কাৰণে ছটিয়াই দিছোঁ। অকণমান পানী দি দিম সিজিবৰ কাৰণে। পানীটো আপোনালোকৰ জোখৰ মতে দিব, মই ইমানেই দিছোঁ। এতিয়া ঢাকোন লগাই দিম। এনেদৰে লুটিয়াই দিয়াৰ পাছত মই 2 মিনিটমান ৰাখি থ'ম। এতিয়া উতলি আছে।
এয়া দেখিছেনে নমাব পৰা হৈ গ'ল। কি ধুনীয়া কালাৰ এটা আহিছে, একদম ফ্ৰাই কৰা মাছৰ নিচিনা। একদম কম সময়ত অতি সহজতে বনাব পাৰি। ধৰি লওক এচামুচ তেলতে গোটেই মাছখিনি বনোৱা হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰিবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাব আৰু খাবলৈও বহুত সোৱাদ হয়। ফ্ৰাই কৰিতো খোৱা হয়ে, এনেদৰেও ফ্ৰাই নকৰাকৈ বনাই খাবচোন আপোনালোকে যিসকলে খোৱা নাই। খাবলৈ বৰ সোৱাদ হয় আৰু সময়ো কম লাগে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল সকলোলৈ। বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন, আৰু ওচৰতে থকা বেল আইকনটো টিপি থ'ব যাতে মোৰ নতুন নতুন ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। পুনৰ আন এটি ৰেচিপি লৈ আহিম। ধন্যবাদ।